universe, so beautiful. হাই এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই ৰিণ্টি, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আপোনালোকে যিসকলে থাম্বনেইলটো দেখা পাইছে তেখেতসকলে নিশ্চয় ধৰিব পাৰিছে আজি মই কিহক লৈ ভিডিঅ'টো বনাম। আজি মই স্কিনক লৈ ভিডিঅ'টো বনাম। আৰু আমি জানো, আমি হয়তো সকলোৱে গম পাওঁ যে প্ৰতিগৰাকী নাৰীয়ে ধুনীয়া হৈ থকাটো বিচাৰে। আপুনিয়ে নহওক বা ময়ে, ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, সকলোৱে ধুনীয়া হৈ থকাটো বিচাৰে, নহয় জানো? আৰু মই সেইটো কাৰণে মই ভাবিলোঁ এই ৰেমেডিজটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। মই নিজে পাৰ্চনেলি এই ৰেমেডিজটো মই ইউজ কৰোঁ। আৰু যিবিলাক মানুহে ধৰি লওক ৰ'দত ওলাই যায় দিনটোৰ বাবে, সেইবিলাক মানুহৰ আপোনালোকে চাব ক'লা ক'লা দাগ পৰিবলৈ আৰম্ভ কৰে আৰু কিছুমানে ব্লেক হৈ যায়। তেতিয়া আপোনালোকে ঘৰত আহি শোৱাৰ আগত ৰাতি শোৱাৰ আগত এই ৰেমেডিজটো ইউজ কৰি আপোনালোকে শুব। আপোনালোকে, মই কৈছোঁ নহয়, আপোনালোকে 7 দিন 8 দিন পিছত আপোনালোকে প্ৰুফ পাবলৈ আৰম্ভ কৰিব। আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু এইটো ৰেমেডিজ আপুনি এদিন বনাই আপুনি 7 দিন মানো ফ্ৰিজত থৈ দিব পাৰিব। আৰু আপুনি সদায় ৰাতি শোৱাৰ আগত এইটো ৰেমেডিজ ইউজ কৰিব। আৰু আপুনি 7 দিন পিছত আপোনালোকে 100% ৰিজাল্ট পাব। আৰু যিবিলাক মানুহৰ ধৰি লওক ডাৰ্ক স্পট থাকে, সেইবিলাক লাহে লাহে কমিবলৈ আৰম্ভ কৰে আৰু গ্ল'য়িং হ'বলৈ ধৰে, স্কিনটো ব্ৰাইটনিং হ'বলৈ ধৰে আৰু হোৱাইটনিঙো হ'বলৈ ধৰে। সেইটো কাৰণে মই ভাবিলোঁ আজি এই ভিডিঅ'টো আপোনালোক সকলোৰ লগত মই শ্বেয়াৰ কৰোঁ। সেইটো কাৰণে এই ভিডিঅ'টো আজি বনালোঁ। বেছি কষ্টও নহয়। আৰু এইটো বনাবলৈ আমাক লাগিব বিলাহী, আৰু সকলোৰে ঘৰত বিলাহী পোৱাই যায়, অতি সহজতে পায়, বেছি আমাক বস্তু নালাগে। বিলাহীৰ সহায়ত এই ৰেমেডিজটো আমি আজি বনাবলৈ আৰম্ভ কৰিম। তো বেছি কথা নকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকেও এনেধৰণে ৰেমেডিজটো বনাব পাৰিব ঘৰতে। আৰু আপোনালোকে ফ্ৰিজত থৈ দিব, 7 দিন 8 দিন আপোনালোকে ইউজ কৰিব পাৰিব। আপোনালোকে নিশ্চয় প্ৰমাণ পাব। আমি হোম ৰেমেডিজ বেছিকৈ ইউজ কৰিব লাগে, কাৰণ আমাৰ হোম ৰেমেডিজত কোনো ছাইড ইফেক্ট নাথাকে, নহয়নে বাৰু? সেইটো কাৰণে মই নিজেও বেছিভাগ হোম ৰেমেডিজ ইউজ কৰোঁ। আৰু মই আপোনালোককো ছাজেষ্ট কৰোঁ। মই সদায় আপোনালোকক কৈ আহিছোঁ মই হোম ৰেমেডিজ ইউজ কৰিব লাগে বেছিকৈ। সেইকাৰণে মই আজি এই ভিডিঅ'টো এনেধৰণে বনালোঁ। আৰু এনেকুৱা ভিডিঅ' চাই থাকিব যদি বিচাৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, এক লাইকটো বনতা হে না, এটা লাইক দি দিব আৰু কমেণ্টত লিখি দিব যদি চাই ভাল লাগিছে, বেয়া লাগিছে। আপোনালোকৰ মতামত মোক আগবঢ়াব পাৰে, মই কোনো ধৰণৰ বেয়া নাপাওঁ। ভাল লাগিলেও আপোনালোকে জনাব, বেয়া লাগিলেও আপোনালোকে জনাব পাৰে। তো আজিলৈকে ইমানখিনিতে মই ভিডিঅ'টো সামৰিলোঁ। তো আজিলৈ বাই বাই।